हेलो फ्रेंड्स नतुन एटा भिडिओ आपलोक स्वागतम जनाइছো आजिर পৰা আমাৰ বৰপেটাৰ দোল মহোৎসৱ আৰম্ভ আজি প্ৰথম দিন আৰু আজি আমাৰ বৰপেটাত নাট্যপতি দোল প্ৰতিযোগিতা আছে তো এতিয়া আমি তালৈ যাম আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছো ভিডিঅ'টো চাই থাকিব Holy
মোৰ জ্যেষ্ঠ ব্যক্তিসকলক মই সেৱা জনাইছোঁ। লগতে মোৰ সমনীয়া আৰু মোৰ মৰমৰ ভাই ভনী সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি প্ৰথমটি দিন বৰপেটা হোলী উৎসৱৰ, আৰু সেই গতিকে সকলোকে মই হোলীৰ শুভকামনা জ্ঞাপন কৰিছোঁ এইখিনিতে। আৰু লগতে মই সমূহ বৰপেটাবাসী আৰু বিশেষকৈ মই ৰাইজিং ক্লাবৰ সমূহ সদস্যবৃন্দক, কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে মৰম জ্ঞাপন কৰিছোঁ। অশোক দা আৰু বিকিকে প্ৰমুখ কৰি ৰাইজিং ক্লাবৰ সমূহ সদস্যলৈ বহুত বহুত ধন্যবাদ আমাক নিমন্ত্ৰণ জনোৱাৰ বাবে। আৰু সৰুৰে পৰা শুনি আহিছিলোঁ, আজি প্ৰথমবাৰলৈ অংশগ্ৰহণ কৰিবলৈ পাই খুব ভাল লাগিছে। এইটো সাংঘাতিক এটা ভাল লগা অনুভৱ, যিটো মই ব্যক্ত কৰিব পৰা নাই। গতিকে সকলোকে হোলী দৌলৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এই হোলী সকলোৰে ৰং আৰু সুখ কঢ়িয়াই আনক সকলোৰে জীৱনলৈ, তাকে কামনা কৰিছোঁ। আৰু বেছি নকওঁ, গান গাব গ'লে এতিয়া কি গাওঁ মই তাকে ভাবি পোৱা নাই, যিহেতু একো ইনষ্ট্ৰুমেণ্টছো নাই বা তেনেকুৱা একো ব্যৱস্থা কৰা নাই। চ' এটা হোলী গীত গাইছিলোঁ প্ৰায় আজি 4-5 বছৰ আগতে এটা গাইছিলোঁ, এইবাৰো এটা গাইছোঁ, কিন্তু এতিয়ালৈকে সেইটো মুক্তি পাইছে। তো পুৰণাটো অকণমান দুফাকে গাব বিচাৰিছোঁ, যদিও ফাগুন গ'ল। ফাগুনতে অকণমান হাত চাপৰি দিলে ভাল লাগিব নহয় জানো? নাই তালত ফাগুনতে খেলো হোলী উষাৰ ৰাঙলীয়া ভাৰ, আনে ৰঙৰ তৃষা লোৱা ৰং আজি নকৰিবা খং, লোৱা ৰং আজি নকৰিবা খং, দিয়া না ৰামধেনুৰ সাতোৰং, ৰঙেৰে হক হৃদয়ৰ মিলন। ফাগুনতে খেলো হোলী উষাৰ ৰাঙলীয়া ভাৰ, আনে ৰঙৰ তৃষা ধন্যবাদ।